সেই দোস্ত, আজি আমি যাম পদুম পুখুৰী। ইয়াত ৰঙিয়াত এখন নতুনকৈ পাৰ্ক উদ্বোধন কৰিছে, আপোনালোকে দেখিছে নিশ্চয়। ইউটিউবত আৰু বহুতে এনেকুৱা ভিডিঅ' বনাইছে, কিন্তু আজি মোৰ ভিডিঅ'টো হ'ব ইয়াত বিশেষ ধৰণৰ। আমি আজি যাম মোৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰি আপুনি হাৱস্যকৰে যাম। আমি হাৱস্যকৰে যে ষ্টেচনৰ সেই ৰাস্তাটো ইক' পাৰ্কৰ আগেৰে যাম, যাই কেনে আমি পদুম পুখুৰীত যাম আৰু ৰাস্তাৰ ভিডিঅ' আপোনালোকে দেখিব। চাই থাকক, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হ'ল ইক' পাৰ্ক। ইয়াত ৰঙিয়াৰ কাষৰ মানুহবোৰে ইয়াত ৰাতিপুৱা আৰু গধূলি খোজকাঢ়িবলৈ আহে। এতিয়া নতুনকৈ এইখন ভালকৈ বনাইছে। পুৰণা ইক' পাৰ্কখনৰ ভিডিঅ'টো মোৰ আগৰ আছে, আপুনি চাই ল'ব পাৰে। হাও কি কৰে ভাই, যাবা দিয়ে মোক ৰ। পাই গ'লোঁ আমি পদুম পুখুৰী পাৰ্ক। এয়াই হ'ল পদুম পুখুৰী পাৰ্ক। এই লিখা আছে পদুম পুখুৰী পাৰ্ক। ভৱেশ কলিতা ডাঙৰীয়াৰ ফটো আছে। সেইদিনা উদ্বোধনী কৰিলে। বাইকখন ইয়াত থৈ লওঁ চাইড কৰি। ৱালতে এইবাৰ ফটো অঁকা আছে, চাওক। পদুম পুখুৰীলৈ আদৰিছোঁ। শ্ৰীযুত ভৱেশ কলিতা দেৱে শুভ উদ্বোধন কৰিছিল। বলক ভিতৰলৈ প্ৰৱেশ কৰোঁ। ইয়াত সৰু ল'ৰা ছোৱালী খেলাও বস্তুবিলাকো আছে। ও ভাই অস্তে দাও উড়বি ভাই। পুখুৰীটোত পদুম ফুল ফুলিলেহে বেছি ভাল লাগিব, নহয়নে বাৰু?